নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আমি এতিয়া যাই আছোঁ গৰু আনবা। একদম বতৰটো মানে অন্ধকাৰ কৰি আহিছে। আৰু এই বতৰত যদি গৰু পথাৰত থাকে, শিল আহি যদি মূৰত পৰে গৰু বেহুচ হৈ যাব। সেইকাৰণে গৰু লৈ আহোঁ আৰু দহটাৰো আমাৰ সোনকালে যাওঁ, লৈ আহোঁ। লৈ আহি কিনে গৰুটো বান্ধি থৈ দিওঁ। তাৰে পিছত বৰষুণ আহি থাকিলেও কথা নাই। খাই চাওক। আৰু আমাৰ এইজনী ছাগলী বাইদেউ বহুত বদমাছ, এই মানে চৰি আছে এতিয়া। আৰু এইখন আমাৰ মনোমোহা কি হয় মনোমোহা, আমাৰ নহয় বেলেগৰ বস্তি। আজি দেখছি না বতৰ পুৰা গোমা কৰিছে, কি কব গোমা লিখি তাত কৈছে আন্ধাৰ মুন্ধাৰ কৰিছে। আমাৰ একদম নলবেইৰা ভাষা কৈছো। আৰু আকাশত একদম ড্ৰাম ছেট বজি আছে। আৰু সেইটো আমাৰ ছাগলী মানে ছাগাল তিনিটা। আমি যাই আছোঁ পথাৰত গৰু আনবা। ইমান বতৰটো বেয়া কৰিছে, যাই আছোঁ পথাৰত। আগত এটা গেছি, তাই ভিতৰত নালায়, পিছফালটো উলাই গ'ল। যাই আছোঁ বলক। আমাৰ এই ঘৰৰ দৃশ্য বাগে, কিন্তু আমি আহিছোঁ বেলেগ ৰাস্তা দি, পিছফালৰ ৰাস্তাটো দি। এতিয়া যাই আছোঁ আৰু অলপমান আপোনালোকক দেখাম। চাওক আকাশখন একদম মানে বেয়া পৰিৱেশ আছে। বেয়া পৰিৱেশ নাই দেখামে মই এই নলো। এই মানে বিশ্ব সুন্দৰী আমাৰ বিশ্ব সুন্দৰী ডাঙৰীয়ানী। আপুনি ওলালে আকৌ নহয় দিয়ক, আপোনাক নামাতে দিয়ক মঞ্চত। মঞ্চত মই ভাবিলো মুখখন দেখে দি তোৰ এই মুখখন দেখাম। এই যেতিয়া মোবাইলটো লৈ থাকে আপোনালোকক দেখি আছোঁ, এই কুজি নিচিনা হৈ থাকে। তাই গড়ে নিচিনা হৈ থাকে। আৰু মই মোক চা মই মোক চাওক আৰু এক চাওক। একদম মানে বিশ্ব সুন্দৰী এক মঞ্চত মাতিব পাৰে। আপোনালোকে এক মঞ্চত মাতিব পাৰে। এই মানে হেৰি প্ৰগ্ৰাম কৰে, প্ৰগ্ৰামৰ মানুহবিলাকে দেখুৱাই মানে হেৰি দেখুৱাই আৰু বেলেগ মানুহে। পিছফালটো দেখি আছে তোৰ চাক, এই মানে পিছফালটো, আগফালটো নেখুৱাই, পিছফালটোৱে চাক। আৰু এইটো বেছি কটা বাঁহ কুতৰা বাঁহ বুলি কৈছি নহয়, এইটো কটা বাঁহ। আৰু এয়া হৈছে কি বেহু। সেইটো এটা গৰু আছে, আৰু সেইটো এটা চানা গৰু আছে, আৰু আমাৰ গৰুটো আছে। আৰু কাৰো গৰু নাই, এতিয়া মাৰিয়ে দিব বৰষুণ। আগৰ দিনৰ মানুহ কথা কবা গেছি, ভৱিষ্যতৰ মানুহ মানে একদম অলবা নিবিচাৰে। আৰু আমি একদম কি ধুনীয়া, কি বঢ়িয়া জাগাত আহিছো। বৰষুণ পৰিছে অলপ চলপ। টেনচন ধাবা, এইখন আমাৰ টেনচন ধাবা। আৰু সেই বজাৰ চাওক, এতিয়া বেলেগৰ বাহ আমাৰ গৰুটো খুৱাই আছে।
ঘৰৰ মানুহ হ'লেও আজিকালি ঘৰ শত্ৰু ৰাৱণ বধ বুলি এটা কথা নাছে না ফটো মাৰ দেও দেউতা বাইদেউ এয়া চাওক কি ধুনীয়া পৰিৱেশ ভিডিঅ' কৰাতে বোকাতে বললো চুৰ চুৰ এইখন বজাৰ মাতটো নেদবি দে বাইদেউ টেনচন দবা এইখন পাথাৰ পিছলাইছি এইটো আমাৰ ঘৰত যোৱা পথ আজিকালি বেলেগ বেলেগ শব্দ হ'ব লাগে অলপ ষ্টাইলত যা বুজি পাই পোৱা নাই তই